নমস্কাৰ এইটো ভিডিঅ' বহাগ বিহুৰ দিনাৰ ভিডিঅ' আৰু এয়া বিহুৰ নতুন কাপোৰ যেহেতু বিহুত আমি নতুন কাপোৰ পিন্ধি ভাল পাওঁ নহয় জানো আৰু চাদৰ মেখেলাযোৰ আমাৰ অতিকৈ প্ৰিয় লগতে এটা ঢোলবিৰি লৈছোঁ ঢোলবিৰিটো ইয়াৰ লগত মিলাই লৈছোঁ কাপোৰযোৰৰ ৰংটো খুবেই প্ৰিয় আৰু ব্লাউজটো চিলোৱা নাই সেইকাৰণে ৰঙা ব্লাউজ এটাৰ লগত মিলাই পিন্ধিছোঁ জনাবচোন আপোনালোকে কেনেকুৱা পাইছে কাপোৰযোৰ পিছে পিন্ধি বেয়া নাপালোঁ খুব ধুনীয়া আৰামদায়ক ফুলিযোৰো পিন্ধি লৈছোঁ অকণমান মুখত ক্ৰীম চিম খানি লৈছোঁ আৰু চুলিকুচা কাটি দিলোঁ চুলিকুচা অকণমান বেয়া হৈছিলে খুব ফাটি গৈছিলে সেইকাৰণে কাটি দিলোঁ উপায় নাই ওখ দীঘল মানুহ চুলিকুচা হ'লে ভাল লাগে কিন্তু ভাগ্যত চাগে নাই দীঘল চুলিকুচাৰ গৰাকী হোৱাৰ আৰু এই স্মুথনিং বা বটক্স এইবোৰ কৰি পিছে চুলিকুচা বেয়া কৰি পেলালোঁ প্ৰথমতে মোৰ ভাল চুলিয়ে আছিলে তাৰপিছত এয়া অকণমান বাৰু নিজকে দেখাই ল'লোঁ ষ্টাইলটো মাৰি লৈছোঁ আচলতে যাবলৈ ওলাইছোঁ ছোৱালীজনীৰ বিহুৰ প্ৰগ্ৰেম আছে 4টাকৈ প্ৰগ্ৰেম আছে গতিকে সাজু হৈছোঁ মাজতে আকৌ ঘৰত আহি ভাতকেইটা খায়ো গ'লোহি এয়া বিহুৰ কাৰণে সাজু হৈছোঁ অৱশ্যে বিহুৰ দিনা অকণমান ওলাই যাবলৈ পালে ভালো লাগে নহয় জানো ছোৱালীজনীক ডেন্সৰ ক্লাছত থৈ আহিলোঁ মেডামে ক'লে বোলে অকণমান প্ৰেক্টিছ কৰাব সেইকাৰণে থৈ আহিলোঁ থৈ আহি পেলাই এয়া আকৌ অকণমান পজ দিলোঁ কাপোৰযোৰ মই নিজেই খুব ভাল দেখিছোঁ ৰংটো খুব উজ্জ্বল আৰু ধুনীয়া কম্বিনেশ্যনটো ধুনীয়া সেইকাৰণে অকণমান নিজকে চালোঁ তাৰপিছত তেওঁলোকৰ আচলতে এটা ধুনীয়া বিহু প্ৰগ্ৰেম আছিলে এইটো আমাৰ 7 জনগোষ্ঠীক দেখাইছিলে আৰু তেওঁ এটা গ্ৰুপ ডান্স আছিলে সেইটো মেডামে নিজে কৰিঅ'গ্ৰাফি কৰিছিলে আৰু এইটো হ'ল আমাৰ ছোৱালীহঁতে এটা গ্ৰুপ ডান্স কৰিছিলে এইটো এটা প্ৰগ্ৰেম আৰু তাই নিজেও একক নৃত্যত ভাগ লৈছিলে দুটাকৈ এটা জ্যোতিকুচি বৃহত্তৰ ৰঙালী বিহু সন্মিলনত আৰু এটা জোনাকী নগৰ বিহু সন্মিলনত ভাগ ল'লে তাৰপিছত এয়া বাৰেৰহণীয়া গীতৰ অনুষ্ঠান সিহঁতৰ দুটাকৈ অনুষ্ঠান হৈ যায় এটা গৰু বিহুৰ দিনা আৰু এটা মানুহৰ বিহুৰ দিনা আৰু এনেকৈয়ে ব্যস্ত আছোঁ গৰু বিহু আৰু মানুহৰ বিহু দুই দিনেই তাইৰ লগতে ব্যস্ত থাকিলোঁ পিঠা পনা গৰু বিহুৰ আগদিনাই বনালোঁ আপোনালোকৰ বিহু কেনেকুৱা গ'ল বাৰু জনাবচোন দেই আৰু এয়া দেখিছেনে আমাৰ ৰাভা তিৱা সকলোবিলাক জনগোষ্ঠীকে তেওঁ একগোট কৰি পেলাই দেখাইছে আৰু এয়া মোৰ ছোৱালীৰ ভিডিঅ' তাই অকলে এটা কম্পিটিশ্যনত ভাগ লৈছিলে একক নৃত্য পুৰস্কাৰ বাৰু নাপালে তথাপিতো ভাগ লৈছে যে সেয়াই ডাঙৰ কথা বাৰু আজিলৈ আহোঁ